সকল ছাত্ৰ সন্থা আৰু 28টা জনগোষ্ঠীয় সংগঠনৰ আহ্বান ক্ৰমে অসমৰ বিভিন্ন জাতীয় সংগঠন অনুষ্ঠান মহিলা সমিতি বিভিন্ন সংগঠনৰ সহযোগত ৰাইজৰ সহযোগত আয়োজন কৰা এই গণ সত্যাগ্ৰহত অংশগ্ৰহণ কৰা সমবেত ৰাইজ শহীদ খগেশ্বৰ তালুকদাৰ ভাতৃকে ধৰি আমাৰ এই অনুষ্ঠানত উপস্থিত থকা জাতীয় শ্বহীদৰ পৰিয়ালবৰ্গ নিৰ্যাতিত ব্যক্তিসকল আৰু সমবেত ৰাইজ আপোনালোক সকলোকে 28টা জনগোষ্ঠীয় সংগঠনৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। কথা দীঘলীয়া নকৰোঁ, এতিয়া ইয়াৰ পৰা স্থান মাৰিলে আমি খুব সুশৃংখলভাৱে আমি শোভাযাত্ৰা কৰি যাম। মই মাত্ৰ 3-4টা কথাৰে 5 মিনিটৰ ভিতৰত ক'বলগীয়াখিনি সামৰিম। এই গণ সত্যাগ্ৰহ গোটেই অসমত হৈ আছে। এই সত্যাগ্ৰহ অসমৰ গাঁৱে ভূঞে চহৰে নগৰে যোৱা কেইবামাহ ধৰি হৈ আছে। ৰাইজ ওলাই আহিছে আৰু আজি আমি সকলোৱে অসমৰ ৰাজধানী চহৰ গুৱাহাটীত আকৌ সমবেত হৈ অতি সজোৰে বলিষ্ঠভাৱে আমি দাবী সাব্যস্ত কৰিবলৈ আমি ইয়াত সমবেত হৈছোঁ। আৰু এই সত্যাগ্ৰহত অংশগ্ৰহণ কৰা গণ সত্যাগ্ৰহত অংশগ্ৰহণ কৰা সমূহ ৰাইজক মাতৃ সমাজসকল শিক্ষাগুৰুসকল বয়োজ্যেষ্ঠসকল সমূহ সংগঠন সকলোকে আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। বহুত সংগঠনক কথা ক'বলৈ দিব পৰা নাই, কোনো যাতে দায়িত্ব নধৰে। ছাত্ৰ সন্থা 28টা সংগঠনে কেৱল এই অনুষ্ঠান আমি 8হে ধৰিছোঁ। সকলো অংশীদাৰ গণ সত্যাগ্ৰহ এইটো ৰাইজৰ সত্যাগ্ৰহ আৰু ৰাইজৰ সত্যাগ্ৰহৰ পৰা এতিয়া আজি এই লতাশিল খেলপথাৰৰ পৰা আমি কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰক আমি সকীয়াই দিব খোজোঁ যে এই গণ সত্যাগ্ৰহৰ পৰা শিক্ষা লওক, ৰাইজৰ আন্দোলনৰ প্ৰতি তেওঁলোক শ্ৰদ্ধাশীল হওক। এইটো আমাৰ বাৰ্তা। আৰু মই এটা শ্লোগানেৰে মোৰ ক'বলৈখিনি আৰম্ভ কৰিম। আমাৰ অসমৰ থলুৱা জনগোষ্ঠীসমূহৰ এটা শ্লোগান সকলোকে দিবলৈ অনুৰোধ জনাইছোঁ। কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে কিছুমান কথা ক'বলৈ আৰম্ভ কৰিছে। NRC আৰু বিল দুয়োটাকে একেলগ কৰিবলৈ বিচাৰিছে। দুটা একেলগ নহয়। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত হৈছে অসম চুক্তিৰ আধাৰত আৰু বিলখন হৈছে অসম চুক্তিৰ বিৰোধিতা কৰিছে। দুটা কথা একে নহয়। এই দুটা কথা একেলগে কৰি ৰাইজক বিভ্ৰান্তি কৰিবলৈ বিচাৰিছে। ৰাইজক বিভ্ৰান্তি নকৰিবলৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি এই লতাশিল খেলপথাৰৰ পৰা সকীয়াই দিছোঁ। দ্বিতীয় কথা কিয় একে নহয়? NRCত চুক্তি মৰ্মে 71 চনৰ আগত আমাৰ হিন্দু মুছলমানৰ নাম থাকিব, 71 চনৰ পিছত আমাৰ হিন্দু মুছলমানৰ নাম যাব। NRC বিলখনে 71 চনৰ পিছত আমাৰ হিন্দু বাংলাদেশে ৰাখিব। দুটা কথা একে নহয়। দুটা কথা একেলগ নকৰিবৰ কাৰণে দিল্লী দিছপুৰৰ চৰকাৰক আমি সকীয়াই দিছোঁ। আনটো কথা হ'ল JPC আহিছিল। JPCক আমি যুক্তি দিছোঁ। যুক্তি আমি জয়ী হৈছোঁ। অসমত যুক্তি দিয়া হ'ল, উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে যুক্তি দিছে, আমি সকলোৱে যুক্তি দিলোঁ। আৰু তাৰপিছত গোটেই অসমত এতিয়া হাজাৰে হাজাৰে লাখে লাখে মানুহ ৰাজপথলৈ ওলাই আহিছে, শক্তি দেখুৱাইছে। অৰ্থাৎ যুক্তি আৰু শক্তি দুয়োটাতে আমি জয়ী হৈছোঁ। আজি লতাশিল খেলপথাৰৰ পৰা আমি কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰক আকৌ ক'ব খুজিছোঁ, লতাশিল খেলপথাৰৰ পৰা আপোনালোকৰ চোৰাংচোৱা বাহিনী আছে, দিল্লীৰ চোৰাংচোৱা বাহিনী, অসম চৰকাৰৰ চোৰাংচোৱা বাহিনী শক্তি চাই যাওক। লতাশিলত আহি ৰাইজৰ শক্তি চাই যাওক। আৰু আমি মুখ্যমন্ত্ৰীৰ যুক্তিসমূহ খণ্ডন কৰিবলৈ আমি প্ৰত্যাহ্বান জনাইছোঁ। আমি যিমানবোৰ আজি যুক্তি উত্থাপন কৰিলোঁ,
এই চুক্তিবোৰ খণ্ডন কৰিব আমি প্ৰত্যাহ্বান জনাইছো। আজি লতাশিল খেলপথাৰত আমি গোটেই অসমৰ ৰাইজে সজোৰে আমি চুক্তি আৰু শক্তি আমি প্ৰতিষ্ঠা কৰিলো। ইয়াৰ পিছত আৰু বিল থাকিব নালাগে, বিল বাতিল হ'ব লাগে। 3 নম্বৰ কথাটো হ'ল অসমৰ সামান্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু অসম চৰকাৰে আমাক কৈছে সংগীত হ'ব নালাগে, ৰাইজ সংগীত নহ'ব। অসমৰ ৰাইজ সংগীত হৈছে, সেইকাৰণে অসমৰ গাঁৱে ভূঞে চহৰে নগৰে ৰাজপথে ৰাইজ ওলাইছে। ৰাইজ সংগীত হৈছে কাৰণে ৰাজপথলৈ ওলাইছে, আমিও সংগীত হৈছো। আৰু সেইকাৰণে লতাশিলত আমি সকলোৱে সমবেত হৈ ক'ব খুজিছো আমি সংগীত। কাৰণ লোকপিয়লৰ প্ৰতিবেদনত কৈছে যে অসমৰ ভাষা সংস্কৃতি পৰিচয়ৰ প্ৰতি ভাবুকি আছে। আমি অসম আন্দোলনৰ পৰা যি কথা কৈ আহিছো যে আমাৰ ভাষাৰ প্ৰতি ভাবুকি আছে, পৰিচয়ৰ প্ৰতি অস্তিত্বৰ প্ৰতি ভাবুকি আছে। আজি লোকপিয়লৰ প্ৰতিবেদনে সেই কথা প্ৰমাণ কৰিছে। আৰু সেইকাৰণে আমি অসম চৰকাৰক ক'ব খোজো অসমৰ ৰাইজ সংগীত হৈছে কাৰণে ৰাজপথলৈ আহিছে। ৰাইজ সংগীত আমি সংগীতৰ কাৰণে আজি লতাশিল খেলপথাৰলৈ আহিছো। লোকপিয়লৰ প্ৰতিবেদন আকৌ প্ৰমাণ কৰি দিছে যে হয় আমি সংগীত হয়, তাৰ চুক্তি আছে। আৰু লোকপিয়লৰ প্ৰতিবেদনৰ পিছত আৰু চৰকাৰ ৰ'ব নালাগে। অসম চৰকাৰে আইন বিৰোধিতা কৰিব লাগে, বিল বিৰোধিতা কৰিব লাগে। আৰু দিল্লী চৰকাৰকে বিল বাতিল কৰিবৰ কাৰণে হেঁচা দিব লাগে, বাধ্য কৰাব লাগে, মুঠতে বিল বাতিল হ'ব লাগে। আনটো বিষয় হ'ল আন্দোলন হৈ আছে, কেইবা মাহ ধৰি আন্দোলন হৈছে। এই বিষয়টো সময় ৰাখিব নালাগে, এই বিষয়টো শেষ কৰিব লাগে, বাতিল কৰি দিব লাগে। ৰাইজৰ ধৈৰ্য পৰীক্ষা ল'ব নালাগে। গোটেই অসমত মাহে মাহে ধৰি ৰাইজে ৰাজপথলৈ ওলাই আহিছে। আজি একেবাৰে গোটেই গৰমৰ দিনত গোটেইবোৰ ৰাইজে সমবেত হৈছে। ৰাইজৰ আৰু ধৈৰ্য পৰীক্ষা কৰিব নালাগে। দিল্লী দিছপুৰৰ চৰকাৰক ক'ব খুজিছে আমাৰ ধৈৰ্য পৰীক্ষা নকৰিব, অসমৰ ৰাইজৰ ধৈৰ্য পৰীক্ষা নকৰিব। ধৈৰ্য পৰীক্ষা কৰিলে কিন্তু আপোনালোকে বিষম পৰিণতিৰ সন্মুখীন হ'ব লাগিব, কিন্তু নিষ্ঠা নাপাব। এই কথা আমি কৈছো, ধৈৰ্য পৰীক্ষা নকৰিব। আৰু দুটা কথাই মোৰ ক'বলৈ এইখিনি সামৰিম। কিমানীয়া মানুহৰ স্বাৰ্থ ৰক্ষা কৰিম বুলি চৰকাৰ স্থাপন হৈছিল। এতিয়া যেতিয়া গোটেই অসমত যেতিয়া ৰাস্তাই ঘাটে ৰাইজ যেতিয়া ওলাই আহিছে হাজাৰে হাজাৰে লাখে লাখে, চৰকাৰে দমনমূলক ব্যৱস্থা আৰম্ভ কৰিছে। কৈছে ছাত্ৰ ছাত্ৰীসকল আন্দোলন কৰিব নোৱাৰিব। অসমৰ ছাত্ৰ আন্দোলনৰ সত্তা আছে, 60 ছাত্ৰ আন্দোলন, ৰাইজৰ আন্দোলন, 72, 74 অসম আন্দোলন, আমাৰ এটা সুকীয়া সত্তা আছে অসমৰ। আমি এবাৰ আন্দোলন কৰোঁতে ঠিক কৰিছে পঢ়া ঠিকে ৰাখিম। সকলো ছাত্ৰ ছাত্ৰীক আজি লতাশিল খেলপথাৰৰ পৰা ক'ব খুজিছো ল'ৰা ছোৱালীয়ে ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা ঠিকে ৰাখিব লাগিব। পঢ়া শুনা ঠিকে ৰাখিম আৰু লগে লগে আমি আন্দোলন আগবঢ়াই যাম। ছাত্ৰ ছাত্ৰী ছাত্ৰ জীৱ শিক্ষাৰ্থীৰ আঁচু নপৰাকৈ আমাৰ শিক্ষা গ্ৰহণৰ আন্দোলন দুইটা সামন্তভাৱে আগুৱাই দিব। কিন্তু আমি অসম চৰকাৰক ক'ব খুজিছো আপোনালোকে দমন নচলাব, দমন নচলাব আপোনালোকে। আমি কংগ্ৰেছ চৰকাৰৰ সময়তো বহুত দমন দেখিছো, বহুত তেওঁলোকৰ হাৰাশাস্তিৰ সন্মুখীন দেখিছো। কংগ্ৰেছ চৰকাৰ দমন নীতিকে লুকৰি গ'ল। আজি সেইকাৰণে অসম চৰকাৰকো ক'ব খুজিছো মিত্ৰজোঁটৰ চৰকাৰক আন্দোলনত জোৰ কমাবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক আন্দোলনৰ পৰা আঁতৰাই ৰাখিবলৈ আপোনালোকৰ কূট কৌশল বন্ধ কৰক। এই নচলিব, ইয়াত দমন নচলে। কংগ্ৰেছ চৰকাৰটো দমন চলা নাছিল, নীতিকে লুকৰি গ'ল। আপোনালোকৰ আমাৰ ওপৰত দমনমূলক ব্যৱস্থা চলাব খুজিলে নীতিকিব, উকলি যাব। এই কথা আমি আৰু এটা কথা শেষ কৰিব খুজিছো। আন্দোলন চলি আছে, বহুতে কৈছে আৰু কিমান দিন চলিব আন্দোলন। লোকপিয়লৰ প্ৰতিবেদনৰ পিছত আমি গম পাইছো আমাৰ ভয়াৱহতা কিমান, পৰিণতি কিমান বুজি পালো। আৰু যেতিয়ালৈকে আইন বাতিল নহয় তেতিয়ালৈকে সংগ্ৰাম চলিব। সমস্যাৰ কাৰণে সমস্যা আমি উত্থাপন কৰা নাই, সমাধানৰ কাৰণে কৰিছো। সমাধান কি? অসম চুক্তিক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰক, টাইম অন একশ্যন কাৰ্য সীমা চিল কৰক। ভাৰত বাংলাদেশ সীমান্ত ৱাৰ ফুটি গ'ল যুদ্ধকালীনভাৱে। চুক্তি মৰ্মে আমাক সাংবিধানিক ৰক্ষা কবল দিয়ক। জনজাতীয় বেল ব্লক চৰকাৰী মাটি বনাঞ্চল কাজিৰঙা সত্ৰৰ মাটি সংৰক্ষিত কৰক। আৰু ভাৰত আৰু বাংলাদেশ চৰকাৰৰ মাজত দ্বিপাক্ষিক চুক্তি কৰক, যাতে অবৈধ বাংলাদেশী ভাৰতৰ পৰা বাংলাদেশলৈ বহিষ্কাৰ কৰিব পাৰে। সমাধান সূত্ৰ আমি দিছো। আৰু শেষত এতিয়া কাৰ্যসূচী কি হ'ব? চলি থাকিব কাৰ্যসূচী। 28টা জনগোষ্ঠীয় সংগঠনৰ ৰাষ্ট্ৰীয় আমি একত্ৰিত হৈছো আৰু জাতীয় সংগঠন আমি কথা পাতিছো, একত্ৰিত হৈছো। আৰু ইয়াত যিমানবোৰ সংগঠন আছে সকলোৱে আমি একেলগে আগবাঢ়ি যাম। এইটো ৰাইজৰ আন্দোলন, উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিক এটা আন্দোলন হৈছে। একেলগে আন্দোলন কৰি আগবাঢ়ি যাম। কিন্তু এটা কথা ক'ব খুজিছো, যোৱাবাৰ নিৰ্বাচনৰ সময়ত অসম চৰকাৰৰ যি মিত্ৰৰ গোট বিজেপি, এজিপি, বিপিএফ, এই যিসকল মন্ত্ৰী বিধায়ক আছে তেওঁলোকে ৰাইজক কৈছিল আমি খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষা কৰিম। কথা দিছিল, কথা ৰাখিব লাগে। দ্বিতীয় শৰাইঘাটৰ ৰং বুলি কৈছিল, দ্বিতীয় শৰাইঘাটৰ ৰং মানে বাংলাদেশী ৰক্ষণাবেক্ষণ দিয়া এখন ৰং নাছিল।
কথা দিছিল, কথা ৰাখিব লাগে, খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষা কৰিব লাগে। এই আন্দোলনৰ পৰা গৈ দিছপুৰ পাইছে। আন্দোলনৰ সময়ত ৰাজপথত দিয়া শ্লোগান এটা দিছপুৰৰ ফলাফললৈ ৰূপান্তৰ কৰি দেখুৱাব লাগে। এইটো আমি তেখেতসকলক প্ৰত্যাহ্বান জনাইছো, লতাশিলত বা দিছপুৰলৈ প্ৰত্যাহ্বান যে আপোনালোকে ৰাজপথত এই বিষয়টো যি শ্লোগান দিছিল, কথা কৈছিল, এতিয়া চৰকাৰত থাকি বিধানসভাত থাকি ফলাফললৈ ৰূপান্তৰ কৰি দেখুৱাওক। এইটো আমাৰ ৰাজহুৱা প্ৰত্যাহ্বান। আৰু ক'ব কৈছো, আপোনালোকে কৈছিল খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষা কৰিম, ৰাইজে ভোট দিলে হিলদল ভাঙি আপোনালোকে মন্ত্ৰী হ'ল, মুখ্যমন্ত্ৰী হ'ল, মন্ত্ৰী হ'ল, বিধায়ক হ'ল, জনপ্ৰতিনিধি হ'ল, চৰকাৰ চলাই আছে। আমাৰ আপোনালোকক ক'বলৈ মন গৈছে যে আপোনালোকে ৰাইজক কৈছিল খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষা কৰিম বুলি, ৰাইজৰ ঘৰে ঘৰে গৈছিল, ঘৰৰ চোতালত গৈছিল, ৰাইজৰ ঘৰত গৈছিল, কৈছিল আমি খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষা কৰিম। কৰা নাই, সাহস দেখুওৱা নাই বিৰোধৰ বিৰোধিতা কৰিবলৈ। ৰাইজ ৰাজপথলৈ ওলাই আহিছে আৰু ৰাইজ ৰাজপথলৈ ওলাই আহোঁতে তেওঁলোকে অশ্ৰদ্ধামূলক কথা কৈছে, ভেকুচালি কৈছে। আমি সেইকাৰণে দিছপুৰৰ চৰকাৰক আমি কঠোৰভাৱে সকীয়াই দিব কৈছো। আপোনালোকে ভোট বিচাৰি খিলঞ্জীয়া মানুহৰ চোতালে চোতালে গৈছিল, ঘৰে ঘৰে গৈছিল। আমি খিলঞ্জীয়া মানুহে নিজৰ স্বাৰ্থ পৰিচয় ৰক্ষা কৰিবৰ কাৰণে আমি ৰাজপথত আছো। ৰাজপথত থাকোঁতেই যদি বিল বাতিল কৰিব পৰা যদি ব্যৱস্থা নকৰে, ৰাজপথত থাকোঁতেই যদি খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিব পৰাকৈ ব্যৱস্থা নকৰে, তেতিয়া খিলঞ্জীয়া মানুহে কিন্তু আপোনালোকৰ ঘৰৰ চোতাল আৰু ঘৰ পাবলৈ কিন্তু বাধ্য হ'ব। এইটো লতাশিল খেলপথাৰৰ পৰা আপোনালোকক মই সকীয়াই দিছো। ৰাজপথত আমি থাকোঁতেই এই সমস্যাৰ সমাধান কৰক। এইখিনি কথাকে কৈ মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছো। খিলঞ্জীয়া মানুহ ঐক্যবদ্ধভাৱে আমি আগবাঢ়ি যাব লাগিব। বিভিন্ন জাতি, জনজাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকেৰে এইখন অসম, এইখন আমাৰ অসম। ইয়াত অবৈধ বাংলাদেশী তন্ত্ৰমণি নচলিব। অসমখন অবৈধ বাংলাদেশী ডাষ্টবিন নহয়। এইখন আমাৰ অসম, আমাৰ অসম হৈ থাকিব লাগিব। এইখিনি কথাকে কৈ এতিয়া আমি সত্যাগ্ৰহ আৰম্ভ কৰিম। এই লতাশিল খেলপথাৰৰ পৰা স্থান মাৰিলে সকলোৱে যাতে সুশৃংখলভাৱে যাতে আমি আগবাঢ়ি যাওঁ, সকলোকে আমি আহ্বান জনাইছো। ভিডিঅ'টো ভাল লাগিলে ৰঙা কৰি লিখা থকা ছাবস্ক্ৰাইবত এনেদৰে লাই দিবলৈ নাপাহৰিব।